নমস্কাৰ, মই শিখা আজি আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ কেইটিমান সুন্দৰ বিয়ানাম লৈ। আজি মই পানী তুলিবলৈ ওলোৱা কেইটিমান বিয়ানাম গাম। তাৰ আগতে আপোনালোকলৈ এটি সৰু অনুৰোধ মোৰ যদি বিয়ানামকেইটা আপোনালোকে শুনি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া শুনকচোন মোৰ বিয়ানামকেইটা। আজি মই পানী তুলিবলৈ ওলোৱা বিয়ানাম গাম। অকণমান চৰ্দি লাগি আছে। কাখে ঘটলো আৰাধা ও শশী নকৰিবা হেলা যমুনালৈ যাব লাগে ও শশী নকৰিবা বেলা ৰাম কৃষ্ণ ওলাল জাকি মাৰি ৰাম কৃষ্ণ আমাৰে দয়কী হৰি মূৰৈ পানী তুলিবলে বুলি ৰাম কৃষ্ণৰে ৰাম কৃষ্ণ দেখিছো যমুনা হৰি মূৰৈ দেউতাৰ বঙলাৰ পৰা ৰাম কৃষ্ণ দূৰৈ কৈ পুখুৰী ৰাম কৃষ্ণ খলালে দেউতা হৰি মূৰৈ বন্ধালে সেন্দুৰীৰালি। আৰু এটি গাইছোঁ গুৱা পান আগে বহাই জললৈ নামিবা জললৈ নামিবা কটাৰীৰে পানী কাটি কলচীত ভৰাবা নদীৰ কাণে কাণে ফুল চন্দন তুলসী ফুৰে কবিসকল ফুল চন্দন তুলসী কবিতা ৰচিবৰ মনেহে ফুল চন্দন তুলসী ভৰিলে নে নভৰিলে ৰাধা তোমাৰ কলচী জল ভৰাই যশোদা জলত গংগাই নাচিছে পাছলৈ নাচাবা জলত